Kok subscribe. Desi vlog. Ah. Friends, welcome back to JC Vlogs. আজি মই নতুন ঠাইডোখৰ আপোনালোকক দেখুৱাম। মই আছোঁ বৰ্তমান হেংৰাবাৰীত আৰু হেংৰাবাৰীত নতুনকৈ এখন পাৰ্ক উদ্বোধন কৰা হৈছে। ইয়াত নতুনকৈ এই পাৰ্কখন নিৰ্মাণ কৰা হৈছে, যিখনৰ নাম অমৃত উদ্যান, অমৃত পাৰ্ক। গতিকে মই ভিতৰৰ দৃশ্যসমূহ আপোনালোকক দেখুৱাম, চাই থাকিব JC Vlogs। আৰু যদিহে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ এই চেনেল JC Vlogs ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহকচোন তেতিয়াহ'লে চাওঁ ভিতৰত কি আছে। গুৱাহাটীৰ হেঙেৰাবাৰীত মুকলি হ'ল এখন বিশেষ উদ্যান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে মুকলি কৰে এই উদ্যান। প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা উদ্যানখনৰ নামাকৰণ কৰা হৈছে আজাদী কি অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি নাম দিয়া হৈছে অমৃত উদ্যান। উদ্যানখন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয়, কংগ্ৰেছে আৰম্ভ কৰাৰ আগৰে পৰা স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল। প্ৰথমে স্বাধীনতা আন্দোলন কৰিছিল জনজাতীয় লোকসকলে। গুৱাহাটীত সংবোধন থাংলুৰ মূৰ্তি কোনেও বনোৱা নাছিল। এই পাৰ্কত তেওঁৰ প্ৰথমটো প্ৰতিমূৰ্তি বনোৱা হৈছে। স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰা 8জন উত্তৰ পূবৰ শ্বহীদক ইয়াত স্থান দিয়া হৈছে। এই লোকসকলক শিশুক পৰিচয় কৰাই দিয়াৰ দায়িত্ব পিতৃ মাতৃৰ বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই উদ্যানখনত বিভিন্ন সুবিধাযুক্ত কেইবাটাও ভৱন, ৰেষ্টুৰেণ্ট, খোজকঢ়া পথ, ধ্যান কেন্দ্ৰ, বহুৰঙী ফুৱৰাযুক্ত জলক্ষেত্ৰ, সুৰংগ আদিৰ লগতে গাড়ী ৰখাৰো সুবিধা উপলব্ধ কৰা হৈছে। গুৱাহাটীৰ নৱনিৰ্মিত উপায়ুক্তৰ কাৰ্যালয় এয়া হেঙেৰাবাৰীত, আৰু ইয়াৰ একেবাৰে কাষতেই লাগি আছে অমৃত উদ্যানৰ যিটো চৌহদ। আমি অকণমান আগুৱাই যাম, এয়া আপোনালোকক দেখুৱাম। এয়া মূল প্ৰৱেশদ্বাৰ অমৃত উদ্যানৰ। এয়া চাওক, টিকট কাউণ্টাৰ। ইয়াতে আপোনালোকক জনাই দিওঁ যে প্ৰতিটো টিকটৰ মূল্য 30 টকাকৈ। আৰু এইফালেৰে আমি ভিতৰলৈ সোমাই যাব লাগিব অমৃত উদ্যানৰ। ইয়াক আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকক দেখুৱাইছোঁ অতি সুন্দৰ বিভিন্ন লাইটৰ ব্যৱস্থা কৰা হৈছে ইয়াতে, চাওক। আৰু সন্মুখত দেখিবলৈ পাইছে বিভিন্ন প্ৰতিমূৰ্তি। আমাৰ লগত আছে আমাৰ এই অমৃত উদ্যানৰ এজন নিৰাপত্তাৰক্ষী। তোমাৰ নামটো জানিব বিচাৰিছোঁ মই প্ৰথমতে। নমস্কাৰ, মোৰ নাম গ্ৰামছা বসুমতাৰী। সন্মুখত আমি মূৰ্তি কিছুমান দেখিছোঁ। এই মূৰ্তিবিলাকত বাহিৰে আৰু কি কি ইয়াতে চাবলগীয়া বস্তু আছে? মানে স্কেটিং মানে খেলিব পাৰে আৰু কি, বাচ্ছা স্কেটিং আছে, অঁ, ফিল্ড আছে, সৰু ল'ৰা ছোৱালীয়ে স্কেটিং খেলিব পাৰে। হয়, সেইটো সুবিধা আছে। কমপ্লিট হোৱা নাই, মানে নিৰ্মীয়মান অৱস্থাত আছে, বনাই আছে মানে। হয়, আৰু কেণ্টিন বনাব, তাতে কেণ্টিন বনাব। অঁ, কেণ্টিনৰ কামো চলি আছে। এতিয়াতো অপেনিং হোৱা নাই। হয়, আমি দেখিবলৈ পাইছোঁ ইয়াতে মানে পানীৰ ফুৱাৰা এনেকৈ এৰি দিছে ধুনীয়াকৈ। এইটো মই আপোনালোকক দেখুৱাইছোঁ, এয়া চাওক। তোমাৰ লগত কথা পাতি যথেষ্ট ভাল লাগিল। এবাৰ কৈ দিয়া যে ছাবস্ক্ৰাইব JC Vlogs। ঠিক আছে, আপোনাৰ লগত মই অনুৰোধ কৰিছোঁ, মানে চবে দাদাৰ চেনেলত ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। আৰু ফ'ল' কৰি এয়া থলুৱাভাৱে নিৰ্মিত বাঁহৰ ডাষ্টবিন, গছবিলাকত আঁৰি দিয়া হৈছে এনেদৰে সুন্দৰকৈ। এয়া পানীৰ ফুৱৰা, বহুৰঙী পানীৰ ফুৱৰা। অকণমান আগুৱাই গৈ পেলাই মই আপোনালোকক দেখুৱাম কি কি আছে সন্মুখত। বিভিন্ন লাইটৰ ব্যৱস্থা আছে, চাওক সুন্দৰকৈ। ইয়াত এক কাৰুকাৰ্য দেখিবলৈ পোৱা গৈছে, এখন হাতৰ প্ৰতিচ্ছবি, প্ৰতিমূৰ্তি। আৰু এনেদৰে গছবিলাকত কিছুমান চৰাইৰ বাঁহ সাজি দিয়া হৈছে, যাতে শালিকা, ঘৰচিৰিকা এইবোৰ থাকিব পাৰে। আৰু এইটো হৈছে আপোনাৰ ভিউ পইণ্ট। ইয়াৰে ওপৰলৈ গৈ আপুনি তলৰ দৃশ্যসমূহ চাব পাৰে। মই ওপৰলৈ গৈ আপোনালোকক দেখুৱাইছোঁ ভিউ পইণ্টৰ। ইয়াৰ পৰা তলত কি কি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই আহিছোঁ নে চোৱা এতিয়া? মই আহিছোঁ নাই, ঘূৰাব লাগিব। অলপ ঘূৰাবা। আহিছোঁ এতিয়া। অঁ, তাত হৈছে আহিছে। অঁ, অঁ, ঠিক আছে। প্ৰিয় দৰ্শক মণ্ডলী, মই আপোনালোকক দেখুৱাইছোঁ যে অটল মানে আকৌ ৰিপিট কৰি আছোঁ। কি অমৃত উদ্যান ন? অমৃত উদ্যান চলি আছে ন?
প্ৰিয় দৰ্শক মণ্ডলী আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে অমৃত উদ্যানত আমি আজি উপস্থিত হৈছোঁ আহি আৰু এইখন নতুনকৈ উদ্যান নিৰ্মাণ কৰা হৈছে মই ইতিমধ্যে কৈছোঁ আপোনালোকক আৰু মোৰ লগত মোৰ বা এজনী আছে বাক সুধিম মই আহি কেনেকুৱা লাগিল অভিজ্ঞতা কেনেকুৱা এই পাৰ্কখনত আহি আৰু কিবা ইয়াৰে ওপৰত তথ্য আছে নেকি মানে কেনেকুৱা ধৰণৰ পাৰ্ক হ'ব যিহেতু এখন নতুন বাজনী যিহেতু ইয়াৰে লোকেল হয় গতিকে মই বাক সুধিব বিচাৰিছোঁ যে আপোনাৰ আহি কেনেকুৱা লাগিল আৰু কি পৰিকল্পনা আছে ইয়াতে মানে পাৰ্কখনত আৰু এনেতো আহি খুবেই ভাল লাগিছে আৰু মানে বস্তু আৰু হ'লে ভাল লাগে তেনেকৈ খেলাৰ কাৰণে আৰু বহুত কিছুমান লাগে বহিবৰ কাৰণেও লাগে লাইট কম আছে লাইটবোৰ আৰু বেছি হ'লে ভাল লাগে লাইটৰ কথাটো কৈছে লাইটটো অলপ বেছি লাগে আৰু ইয়াতে মই শুনামতে এটা কেণ্টিনৰ ব্যৱস্থা কৰা হ'ব কেণ্টিনখন দৰকাৰী নেকি বহুত দৰকাৰী কাৰণ মানুহে বাহিৰত যিহেতু খাব বিচাৰে ভিতৰত হ'লে বেছি ভাল কেনে লাগিছে আহি আৰু অলপ বেছিকৈ বস্তু বাহানি হ'লে ভাল লাগে কেনেকুৱা বস্তু আৰু অলপ ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰিব পৰা হেৰি হ'লে বেছিকৈ ভাল লাগে আপোনালোকক দেখুৱাইছোঁ মই স্কেটিঙৰ গ্ৰাউণ্ড যিখন এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই শিশুসকলে ইয়াত স্কেটিং কৰিব পাৰিব শিশুসকলে খেলিব পৰা অন্যান্য সামগ্ৰীসমূহ মই আপোনালোকক দেখুৱাইছোঁ সা সুবিধাসমূহ ইয়াতে জ্বলনাত জ্বলি আছে সৰু সৰু শিশুবোৰে অতি সুন্দৰ পৰিৱেশ আৰু কিছু কাম বাকী আছে বুলি ইতিমধ্যে আমাক ইয়াৰ স্থানীয় ব্যক্তিসকলে জানিবলৈ দিছে শিশুসকলে ইয়াত আহি যথেষ্ট সুখী এইটো এটা সুৰংগ তোমাৰ নামটো কোৱাচোন শাহিদ আলী তুমি কোন ক্লাছত পঢ়া 6 কেনে লাগিছে আহি ক'ৰ পৰা আহিছা তুমি আৰু আহিবানে কোন স্কুলত পঢ়া ভালকৈ পঢ়িবা হা আৰু এইটো কাছেৰে নিৰ্মিত এটা ধ্যান ভৱন ইয়াতে যোগাসন যিবোৰ আছে ব্যায়াম এইবোৰ কৰিবলৈ এইটো সুবিধা কৰি দিয়া হৈছে আৰু মানুহক দেখুৱাইছোঁ এইডাল অতি ধুনীয়া মনোমোহা এডাল শুকান গছ এয়া ছাবস্ক্ৰাইব জেচি ব্লগছ বুলি কৈ দিয়া কোৱা তেতিয়া মোৰ চেনেলটো চলিব ন ভাল নাপালে ক'ব লাগিব ন এটা কাউণ্ট ডাউন দিয়া কোনোবাই তুমি দিয়া জেচি বয় নহয় জেচি ব্লগ ছাবস্ক্ৰাইব জেচি ব্লগ আৰু ছাৰে কোৱা ছাবস্ক্ৰাইব জেচি ব্লগ ছাৰা ইমান ধুনীয়াকৈ কৈছে মামীয়ে ক'বতো মামী কেনে লাগিল আহি ফ্ৰেণ্ডছ আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু এনেধৰণৰ নতুন ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ